জয়গুৰু শংকৰ। আপোনালোক হয়তো সকলো জ্ঞাত যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন ভাগি যোৰহাটৰ মহবন্ধাৰ যি এৰালতলী পথাৰ আছে, সেই এৰালতলী পথাৰতে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ নামেৰে নামাকৰণ কৰি আয়োজন কৰিবলৈ লোৱা হৈছে অহা ৬, ৭, ৮, ৯ ফেব্ৰুৱাৰী তাৰিখৰ পৰা। আশা কৰোঁ আপোনালোক সকলোটি আহিব অধিৱেশনলৈ আৰু আমাৰ যোৰহাটৰ সেৱকীসকলক আপোনালোকৰ চৰণ সেৱা কৰিবলৈ সুবিধাকণ প্ৰদান কৰিব। এই অধিৱেশনৰ যি কাৰ্যসূচী আছে, সেই কাৰ্যসূচী ভাগ হয়তো আপোনালোকৰ সকলোৰে হাতত নাথাকিব পাৰে। এইভাগ দেখিছে, সেয়েহে এই কাৰ্যসূচী ভাগ মই এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব, যাতে আপোনালোক এই অধিৱেশনলৈ আহিবৰ বাবে আপোনালোকৰ সুবিধা হয়। অহা বছৰকে এই অধিৱেশন ভাগি তেজপুৰত অনুষ্ঠিত হ'ব। এই কথাষাৰ থোৰতে আপোনালোকক জনাই থলোঁ। এতিয়া আপোনালোকক মই কাৰ্যসূচী ভাগ ভিডিঅ'ৰ জৰিয়তে প্ৰদান কৰিছোঁ। আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। কৃষ্ণ।